নমস্কাৰ সকলোকে গীতাঞ্জলি এনজয়মেণ্টৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান নাৰিকলি মন্দিৰত মানে মন্দিৰলৈকে অহা নাই আহিছোঁ বা এজনী ঘৰলৈকে চ' আমি দুজনী একেলগে আহিছোঁ আৰু মন্দিৰত ইয়াতে নামিছোঁ চ' মন্দিৰটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ তো বা নিবৰ কাৰণে আহি আছে আৰু আমিও গৈ আছোঁ নিবলৈ আহি আছে আমাক আৰু আমি এনেই লুকাই আছিলোঁ শিকাটো আৰু এইজনী বা নিবলৈ আহিছে আৰু আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈকে চ' ঠাণ্ডা বতৰ ইমান বৰষুণ দি আছে তো কালি আহিম বুলি কৈছিলোঁ নাহিলোঁ যিহেতু বেয়া পাই আছে চ' ভালদৰে মাতা নাই আৰু পৰিৱেশটো বহুত ধুনীয়া হৈ আছে দেই মিলাই আছোঁ ইমান ধুনীয়াকৈ ফুলিছে ফুলখিনি বনাই দে না বনাবা সেইখিনি আগত বনাবা আৰু সঁচাকৈ বহুত ধুনীয়াকৈ ফুলিছে বনৰীয়া ফুলবিলাক দেখিবলৈ ধুনীয়া দুটা চাইডে ফুলিছে যেন ফুলকেইটা এনেকুৱা ফুলকেইটা এনেকুৱা লাগিছে যেন ৰুইহে থৈ দিছে ন গম পাইছোঁ নিজে হোৱা বুলি আগতে আমি এয়া ফুলেৰে পথাৰত খেলিছিলোঁ বহুত ধুনীয়া লাগিছে একদম সি তালৈকে বহি আছোঁ গাইছ ফাইনেলি আহি পালোঁ বৰ্তমান চাহ খাই আছোঁ গাখীৰ দিয়া চাহ জিলাপি ভুজিয়া কাটা নিমকি কেক এণ্ড বিস্কুট আৰু ধুনীয়াকৈ আমাক বাইটিয়ে বনাই আনি দিলে চব খাই আছে দেখিছে লগতে ময়ো খাই আছোঁ বাৰু ভাত পানী খাই চাহ তাহ খাই ৰেডি ভাতো খালোঁ আৰু চেচকৈ বহুত বতাহ বলি আছে ঠাণ্ডা তো মই চুৱেটাৰটো এটা এগোৱা অনা নাছিলোঁ এইটোও লৈ আহিছোঁ এইটো গোটেই পাতলা তাতে তেখেতে চুৱেটাৰ তেওঁলোক দুজনী পূৰা চুৱেটাৰটো পিন্ধি আছে দেই আৰু ইমান বতাহ বলি আছে আৰু নালাগে আৰু এইটোৱে বাহঁতৰ ঘৰ চ' আৰু ইফালে পথাৰ আছে আৰু পৰিৱেশটো ভাল ন আমাৰ পৰিৱেশটো আগৰ পৰা ফুৰি তো এনেই আমি ৰাস্তাই এতিয়া অলপ ফুৰিম তো এইটো কি বুলি কয় এইখিনি নাৰিকলি মন্দিৰটোৰ পৰা হা বুজি পোৱা নাই মালচুবা বুলি কয় বোলে গাইছ জানো বাৰু এই গছডাল চাওক এইডাল গছ বোলে পলুই খোৱা পাত যিটো মুগা পাট কাপোৰ পলুই সূতা দিয়ে তো এই গাছটো কি বুলি কয় নেচকুৰি বুলি কয় বোলে গাইছ মই হ'লে চিনি নাপাওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাব মই সঁচাকৈ গাছটো আজিয়ে ফাৰ্ষ্ট দেখিছোঁ আৰু ফলটো আজিয়ে ফাৰ্ষ্ট দেখিছোঁ এইটো বোলে খাবও পাৰি নেচকুৰি তো এইজনীয়ে খাব দেই গাইছ আৰু আপোনালোকৰ ফালে কি বুলি কয় জনাব চ' এইডাল হয় গছডাল চাওক আৰু ইফালে বা আছে এনে পথাৰৰ ফালে ওলাই আহিছোঁ চাওক পৰিৱেশটো ইমান ধুনীয়া হৈ আছে চ' কাৰণ ধৰক গুৱাহাটী ইয়াৰ পৰা বেছি দূৰ নহ'ব আৰু যিহেতু এইটো চাইডে আৰু ধুনীয়া পৰিৱেশটো হৈ আছে বনাই আছে ব্লগ মিতুস্মিতা ব্লগ তো গাইছ এতিয়া আমি খাব লৈছোঁ এফ্ৰেছ যিটো এনাৰ্জি ড্ৰিংক হয় নিউট্ৰিশ্যন হয় আৰু আমিতো এতিয়া চাহ নেখাওঁ তো এয়া এফ্ৰেছ চাওক কালাৰটো লাল চাহৰ নিচিনাই হয় বেলেগ দেখিব পাৰে বাৰু আপোনালোকে দেই আৰু লগত কি আছে দেখুৱাই আছোঁ এয়া হৈছে এফ্ৰেছ লগত বিস্কুট ভাজা বুট কিন্তু কালাৰটো চাওক কালাৰটো আপোনালোকে লাল চাহৰ নিচিনা কিন্তু পূৰা কালাৰ হৈ গৈছে আৰু এইটো হৈছে কাশ্মীৰী কাৱা ইয়াতে কেশৰ আছে তো এইফালে মোবাইল ভিডিঅ' চিনেমা ওলাই লৈছে কিটচেনলৈকে আৰু বনাম আমি কিবা কিবি দে আজি ভাত বনাম আমি মানে বাই বনাব আমি দুটা মানে যোগালী দেই আৰু ইফালে আমাৰ মইনাই কৰি আছে এফ্ৰেছ খোৱা পচন্দ হৈ আছে কাম দেখিছে আমি আহিছোঁ আলহী খাবলৈ আৰু আমাক কাম লগাই দিছে আৰু এতিয়া মানে কিবা আনিছে হা ঠাণ্ডা হৈ আছে ফ্ৰিজত থৈ দিছে আনিছে চিকেন বনাব তো
বনাব বোলে নাজানে, আমাক শিকাই দিব দিছে আৰু জানে মই কিমান বনাব জানো, মইতো নাজানো একো। তো আপোনালোককো দেখুৱাম কেনেকৈ বনোৱা হয়, কি কি যোগাৰ কৰা হয় দেই। গাইছ, এয়া মাংসৰ কাৰণে যোগাৰ। কি আলু আছে, পিঁয়াজ, নহৰু, আদা, বিলাহী, চিকেন লৈ লোৱা গৈছে আৰু এইটো বাহঁতৰ কিটচেন। ধুনীয়াকৈ বস্তুবিলাক বৰমাই সজাই থৈ দিছে দেই। ধুনীয়াকৈ সজাই থৈছে ন। আৰু এইটো ডাইনিং, ইয়াতে ভাত পানী খোৱা হয়, অলপ বস্তুবিলাক আছে আৰু এইখিনি যোগাৰ মই কাটি দি আছোঁ। পিঁয়াজ কাটি লোৱা হৈ গ'ল আৰু সিফালে কাটি আছে সৰু আলু ভাজিব বোলে। আৰু আমাৰ ইফালে ৰান্ধনী বাইদেৱে গান গাই বনাই আছে কিবা ভাত, আৰু এতিয়া এইখিনি পিচিব লাগিব। তো এইজনী আমাৰ ৰান্ধনী বাইদেউ আৰু তেখেতে সৰু আলু। তো কি হ'ব নাজানো আৰু দেই, আজি মাত্ৰ কিবা এটা হ'ব আৰু। বিলাহী আৰু আলু কাটি থৈ দিয়া গৈছে আৰু এইফালে মানে কি কৰিছোঁ, ঢাকনখন কৈছে। এইফালে মাংসটো মানে মোৰ মছলা পিঁয়াজ চিয়াজ দি সানি লৈছোঁ। আপোনালোকে কেনেকৈ বনাই নাজানো, বাট মই এনেকৈ সানি থৈ দিছোঁ। আৰু বনাবতো তেখেতে এইফালে বহাই থৈ দিছে ভাত আৰু গৰম পানী। তো এইফালে এজনী আছে ঘূৰা-ঘূৰি কৰি, আৰু এইফালে এজনী একদম মোবাইল। মাংস বহাই দিছোঁ দেই। এইফালে বাকী যোগাৰখিনি কৰি থৈ দিয়া আছে আৰু 10টা বজাত এয়া বেংগো চিপছ। আমাৰ কাম বন নাই নহয়, এয়া চিপছ খোৱাত ব্যস্ত। ভাত পিছত হ'ব আৰু। ভাত চাত খাই আজৰি হ'লোঁ আৰু এতিয়া বাজিছে পূৰা 11টা আৰু মুখ চুখ ধুই ৰেডি। আৰু এতিয়া আমি শুম, বিচনা পাৰি আছে ভাইটিয়ে। চ' আজিলৈকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। চ' যিখিনি পাৰিছোঁ আপোনালোকক দেখিছোঁ, শ্বেয়াৰ কৰিছোঁ নহয় জানো। চ' আজিলৈকে বাই বাই, গুড নাইট।